Hello guys, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই হাতা পিঠা বনাম বুলি ভাবিছো। ভিডিওটো শেষলৈকে চাবচোন। এয়া ভাত খোৱা চাউলৰ পিঠাগুৰি। এয়া নাৰিকল এটা ৰুকি লৈছো। এয়া চেনি লৈছো। মই চেৰি কেইটামান কাটি লৈছো। এয়া চাউল অকণমান লং ইলাচি লৈছো। এইখন হাতা মই গজাল এটা দি ফুটা কৰি লৈছো। এইখন চাওক মই এতিয়া কেনেকৈ পুৰে দেখুৱাম। অকণমান ঘিউ দিছো। এয়া চেনি দিছো। এয়া নাৰিকল দিছো। এয়া লং ইলাচি অকণ দিছো। এনেকৈ সানি ল'ব চাওক। এয়া প্ৰেছাৰ কুকাৰটোত ইমানখিনি পানী লৈ লৈছোঁ চাওকচোন। পানীখিনি উতলিবলৈ দিব। মই এই হুইচেলটোৱে লৈ লৈছোঁ চাওক। এতিয়া মই ঢাকনিটো খুৱাই দিম। এয়া মই হাতাখনত দিছোঁ। এয়া দেখিছে। এনেকৈ ধৰি থাকিব। পিঠাটো সিজিছে চাওক। ভাপ ওলাই আছে। মই উঠাম এতিয়া। এয়া মোৰ হাতা পিঠা হৈ গ'ল। দেখিছেনে কিমান সুন্দৰ হৈছে। আপোনালোকেও বনাই খাব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।